নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালেই আছে, আমাৰো ভালেই বাৰু। আজি পুৱাই ভিডিঅ' এটা আৰম্ভ কৰোঁ বুলি ল'লোঁ, দিনটো কাৰ্যসূচী লৈ। আয়ুষিক লৈ মই দিনবোৰ কেনেদৰে পাৰ কৰিছোঁ তাইৰ জন্মৰ পাছৰে পৰা, গতিকে অকণমান দেখাবলৈ যত্ন কৰিছোঁ। এয়া গতানুগতিক এখন তালিকাৰ নিচিনাই হৈছেগৈ আৰু। তাই 6টাতে উঠি মোমাইকে অকণমান ফুৰালেগৈ, ফুৰাই আকৌ শুলেহি। তাই শুই এতিয়া আকৌ উঠিলে, চাবচোন দেই, খেলি আছে উঠি। এজনী বাইকে খেলাই আছে, মোৰ ভাগিন হয়। তাই উঠিয়ে গুড মৰ্ণিং আয়ুষি, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং আয়ুষি বেটি, গুড মৰ্ণিং। হাই কৈ দিয়া, হাই হাই কোৱা। ভাত পানী খাই আজৰি হ'লোঁ। আয়ুষিক এতিয়া গা ধুৱাবৰ কাৰণে এইখিনি বস্তু ৰেডি কৰি থৈ ল'লোঁ। তাক আহি ইয়াতে পিন্ধাব লাগিব। ক্ৰীম লগাব এতিয়া, মানুহজনে ক্ৰীম লগাব। গা ধুলা? গা ধুলা ন? গা ধুলা? ধুলা ন? ফুটটো তাই শুলেহে দিব পৰা যাব, মানে এতিয়া দিলে তাই বেয়া কৰি দিয়ে। এইজনী আয়ুষি ৰেডি হৈ গ'ল, ধুনীয়া হৈ গ'ল। এতিয়া তাই কাপোৰ অলপ ধুই থোৱা আছিলে, মেলি থৈ আহোঁগৈ, তাইক পাছত দি দিম আৰু। দিলে গা ধুলা ন? গা ধুলা? গা ধুলা ন? গা ধুলা? হা? ছোৱালীয়ে শুই থাকোঁতে গাখীৰখিনি গৰম কৰি ল'লোঁ। এতিয়া চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ। চাহ ৰেডি হৈ গ'ল এয়া।
জেঠাইক আৰু জেঠু আহি গ'ল নোকোৱাকৈ। এয়া আহিয়ে কথা পাতিবলৈ ল'লে। এয়া আইতা কাষত থকাজনী নোকোৱাকৈ আহিছে দেই, ছাৰপ্ৰাইজ দিছে। আবেলি হৈ গ'ল, এইখিনিতে বায়ে আনিলে এয়া চবৰে পচন্দবিলাক বেলেগ বেলেগ। এয়া ম'ম' আনিলে, চাওমিন আনিলে, কোনে কেনেকৈ খাই খাব আৰু। এইফালে চাহ বনাই আছোঁ। ছোৱালীক লৈ ইহঁতে খেলি আছে ইয়াত। জোনাক, এঞ্জেলা ছোৱালী। এইফালে চাওঁ, দেহা মানুহ এইফালে চাওঁ, নমাই না তাইক। এইখিনিতে মই এটা বস্তু দেখাম দেই। আমাৰ ছোৱালী 3.5 মাহ হৈছে, তাই চিটত কিমান ধুনীয়াকৈ বহিব চাব দেই। এয়া বহিছে দেখিছেনে? বৰ ভাল পায় তাই বহি। এইখিনিতে জোনাকো এটা বস্তু দেখাম চাব দেই। জোনাক কেনেকৈ শুই আছে চা। তোমাক কাণখন কৰি দেখাই দিয়া। কৰা ন প্লিজ, কৰা। চাব দেই কাণখনি কেনেকুৱা কৰে। নাই নহয়, দেখাই দিয়া হ'ব। এয়া চাওক কেনেকুৱা কৰিছে, ইখন কাণ দেখাই দিয়া। সি কেনেকৈ কৰিব পাৰে দেখিছেনে? চাওক অদ্ভুত আকৌ নহয়নে? এনেকৈ বহুত দেৰি থাকিব পাৰে সি। আজি ভিডিঅ'টো ইমানেই আছিলে। এতিয়া গধূলি হ'বৰে হৈছে আৰু সামৰিছোঁ। গতিকে আপোনালোকে দিনটো চাই যদি আমনি নাপালে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।